কেনেদৰে নুমি মাৰো সো গাইজ ফাইনেলি ফুটবুটিৰ ওপৰত উঠিলো কেনে লাগছে সো হে গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ সো গাইজ মোৰ লগত আছে কাজল তো আমি এতিয়া অলপ ফুৰিব গৈ আছোঁ আজি বতৰটো মানে ইমান ৰ'দো নাই বৰষুণো নাই মানে বঢ়িয়া ঠাণ্ডা বতৰ হৈ আছে বতাহ মাৰি আছে তো ভাবিলোঁ আজি এটা ব্লগ বনাই দিওঁ তো আজি এটা ভাল খুব সুন্দৰ ঠাইলৈ গৈ আছোঁ মানে পুৰা নেচাৰেল পৰিৱেশ এটা চাবলৈ গৈ আছোঁ আপোনালোককো দেখুৱাই আছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এই কাজলৰ এই চাইকেল আছে তো এতিয়া এখন চাইকেলত আমি দুইজনে যাম কাৰণ যিহেতু দুইটাই দুখন চাইকেলত গ'লে মানে ভিডিঅ' বনাবলৈ অসুবিধা হয় তো সেইবাবে দুইটাই এখনতে গৈ আছোঁ আৰু চাই থাকক আৰু দেখা পাব মানে প্লেচটো খুব সুন্দৰ প্লেচ আমি আগে পিছেও গৈ আছিলোঁ তো আজি আপোনালোকক ফাইনেলি তালৈ লৈ গৈ আছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক চ' গাইজ ফাইনেলি বৰ্তমান মই চাইকেল চলাই আছোঁ আৰু এখন হাতেৰে কেমেৰাও ধৰি আছোঁ তো তাৰ বাবে ভিডিঅ'টো অলপমান লৰিব পাৰে সেইটো মিলাই ল'ব আৰু ভিডিঅ'টো পূৰা শেষলৈ চাই থাকক কাৰণ ফুল মজা পাব বঢ়িয়া পূৰা নেচাৰেল ভিউ দেখুৱাম তো ভিডিঅ'টো শেষলৈ চাই থাকক আমি ফাইনেলি ঘৰৰ পৰা আহি চক এটা পাইছোঁ আহি তো চকটো আগত আছে চাইকেলখনতো পাম্প নাই পাম্প কমি আছে তো এতিয়া চকত গৈ পাম্প দি লওঁ আৰু কিবা অলপ খোৱা বস্তু লৈ লওঁ তো তাৰপিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকক চ' গাইজ কাজলে চাইকেলত পাম্প দিব গৈছিল গৈ মানে চকাটোত কিবা অলপ মানে প্ৰব্লেম আছে তো পাম্প নল'লে তথাপিও সেয়া খোজকাঢ়ি লৈ আহিছোঁ ফাইনেলি আমি নদীৰ পাৰ পাই গ'লোঁ আহি আৰু এতিয়া সেই দলংখনৰ ওপৰৰে সেইটো পাৰে যাম তাৰপিছত আপোনালোকৰ ভিডিঅ'ত দেখুৱাই আছোঁ চ' গাইজ বৰ্তমান আমি এই নদীটোৰ ওপৰৰে পাৰ হ'ব লাগিব কিন্তু বাঁহৰ দলঙৰ ওপৰৰে পাৰ হ'বলৈ ভয়ে লাগে এই মানুহজন গ'লেই যাম আৰু সেইফালে ভুটভুটিৰ পৰা ট্ৰেক্টৰত মানে মাকৈ নে ধানকেইটা উঠাই আছে যাব পাৰিলোঁ হয় আৰু এইফালে চাওক কি সুন্দৰ পৰিৱেশ আৰু নদীটো পাৰ হোৱাৰ পিছততো আৰু ভালদৰে দেখুৱাই আছোঁ পোনপ্ৰথমে আমি নদীটো পাৰ হৈ লওঁ তো এতিয়া যাওঁ আৰু কি সুন্দৰ পৰিৱেশ চাওক ফাইনেলি গাইজ দলংখন ক্ৰছ কৰিলোঁ আৰু এতিয়া মেইন ঠাইটো পাই গ'লোঁ তো গছডালৰ তলত ৰওঁ নে এই ঘৰটোতে ৰওঁ এই গছডালৰ তলতে যাওঁ দিয়ক তো চলো 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 এই বঢ়িয়া তো গছডালৰ তলত ৰৈ লওঁ ফাইনেলি পাই গ'লোঁ চ' গাইজ ফাইনেলি আমি এটা এডভেঞ্চাৰ কমপ্লিট কৰিলোঁ মানে সেই বাঁহৰ দলংখন পাৰ হৈ আহিলোঁ আৰু ফাইনেলি সেইটো আহি পালোঁ আৰু এতিয়া আৰু অলপ আগলৈ যাম তো চাই থাকক বিশেষ একো নহয় জাষ্ট আপোনালোকে নেচাৰেল পৰিৱেশ দেখা পাব আৰু এতিয়া বৰ্তমান এই গছডালৰ তলত ৰৈছোঁ আৰু এই কাজল খোজকাঢ়ি ভাগৰি গৈছে তো ইয়াক অলপ ৰেষ্ট দিওঁ আৰু মই যিহেতু চাইকেলত আহিছোঁ তো মোৰ ইমান এটা ভাগৰ লগা নাই তথাপিও চাইকেলত আহিলেও ভাগৰ লাগে খোজকাঢ়ি অহাজনতকৈও চ' গাইজ এতিয়া চাইকেলত পূৰা উঠি ল'লোঁ মানে উঠিয়েতো আছোঁ তো এতিয়া সি খোজকাঢ়ি আহিব আৰু মই আপোনালোকক চাইকেলেৰে এনেদৰে দেখুৱাই দিম তো চাই থাকক মোৰ পিছফালে চাওক আগফালে চাওক মই হেণ্ডেল পূৰা চাই লৈছোঁ পূৰা এনেদৰে ফুল মজা পাই আছোঁ একদম পূৰা মানে কি ক'ম আৰু সি খোজকাঢ়ি আহি আছে সেইটো ভাল লাগিছে ইয়া পিছফালে দাউৰি আহি আছে আৰু মই পূৰা চাইকেলত পূৰা পৰিলোঁ অলপমানত ধৰি কৰিব লাগিলে একো নহয় বাইক নহয় না এখন হাতেৰে কেমেৰা আৰু এখন হাতেৰে চাইকেল এয়া চাওক ন' টেনশ্যন পূৰা উৰাই আছোঁ পূৰা এই চাইকেলখন মানে এৰি দিবলৈও ভয় লাগে কাৰণ হেণ্ডেলডাল আগৰ ফালে পূৰা টানা হয় এৰি দিবলৈও ভয় লাগে আৰু হাতৰ বিষ উঠি গৈছে কাৰণ এনেদৰে এখন হাতেদি কেমেৰা ধৰি আৰু এখন হাতেদি চাইকেল চলাই হাতখন দাঙিব নোৱাৰা হৈ যায়
তো এতিয়া এইপিনে নুমাই দিওঁ পাৰিম নে এইপিনে নুমাবা একোতো নাই চ' গাইছ বৰ বেয়া এটা ঘটনা হৈ গ'ল ইয়াৰ চাইকেলখনৰ ব্ৰেক নাই গম নাপাই তাৰ পৰা নুমাই দিলোঁ একদম উল্টি পৰিলোঁ অৱস্থা বেয়া বোকা লাগিল নেকি তই বোকা লাগছি পিছফালে এইবিলাক পুৰা নদীৰ পাৰ পাইছোঁ আহি ভিডিঅ'টো লৰি আছে নেকি কমেণ্টত জনাবচোন মোৰ নতুন ট্ৰাইপডডালেৰে বনাই আছোঁ কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ এনেলি নদীত পানী বাঢ়ি আছে দেই ওচৰলৈ নাযাবি এইটো নদী ইয়াতে গৰুক গা ধুৱাইছিলোঁ যেতিয়া আমাৰ পানী আঁঠুৰ অলপ ওপৰত আছিলে কিন্তু বৰ্তমান ইয়াত মইতো লগ তল যামেই আৰু এতিয়া কাজলৰ এই ষ্টাণ্টটো চাওক দে উঠ তো এই চাওক কাজলে পূৰা গছত উঠিবলৈ চেষ্টা কৰি আছে পৰা নাই বান্দৰৰ দৰে পূৰা লাফিয়াই আছে আৰু গছৰ পৰাই আপোনালোকক খাই বুলি কৈছে আপোনালোকে কমেণ্টত হেল্ল' নহ'লে ভিডিঅ'টোত লাইক কৰি দিব আৰু এতিয়া এই গছজোপাৰ ওপৰত মই উঠিম চাই থাকক তো গাইছ আজিলৈকে যিহেতু গছত উঠাৰ প্ৰেক্টিচ নাই গতিকে চাইকেলৰ ওপৰত এনেদৰে উঠি লৈ যাব লাগিব পাৰো নে নোৱাৰো চাই থাকক ভালদৰে ফুল উঠি আছে নে তো এয়া চাওক গছৰ ওপৰত আৰু কাজলৈটো তলত হাই বুলি কয় তাৰপৰা তো আজি ফাইনেলি গছত উঠিবলৈ প্ৰেক্টিচ কৰিলোঁ মানে এডাল চাপৰ গছ আছিলে তথাপিও চাপৰ গছ হ'লে উঠিবলৈ ভয় লাগে আৰু এইফালে এডাল ভেলকলৰ গছ নেকি ভেলকলৰ গছ ইয়াৰ ঠানিবোৰ খুবেই ঠুনুকা হয় আৰু এয়া চাওক পূৰা গছৰ ওপৰৰ পৰা একদম মজা ভিউ চাওক কি সুন্দৰ ভিউ মানে নদীৰ মাজত ৱা 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 এইফালে এইটো কাজল কিবা কৰি আছে আৰু নদীৰ মাজত এটা বস্তু এটা উটি আহিছে আপোনালোকক দেখুৱাই আছোঁ চাওক হয়তো কি উটি আহিছে ক'ব নোৱাৰোঁ কি বা উটি আহিছে সেইটো চ' গাইছ কি মজা মজা একদম পূৰা মজা মানে একদম কি ক'ম আৰু মজা লাগি গৈছে তো মজা লৈ থাকিলেই নহ'ব ঘৰলৈ যাব লাগিব কাৰণ বতৰটো বেয়া হৈ আহিছে বৰষুণ দিবই সেইটো কোনো মানে ডাউট নাই গছৰ ওপৰত উঠিলোঁ কিন্তু ইয়াৰ পৰা মানে নুমিবলৈ বাট পোৱা নাই তো কেনেদৰে নুমিম আৰু ঐ কৃষ্ণ কৃষ্ণ নুমি আছে তো গাইছ গছত উঠিলোঁ দুইবাৰ পৰিলোঁ এবাৰ চাইকেলৰ পৰা আৰু এবাৰ গছৰ পৰা মানে গছত উঠা যিহেতু প্ৰেক্টিচ নাই তাৰ বাবে পৰিলোঁ আৰু চ' গাইছ ফাইনেলি ইয়াৰ পৰা বাই বাই ল বা মাক কচম বে চাইকেলত পাম নহ'লে মানে যাবলৈ বিৰাট দিগদাৰ আৰু এইফালে চাওক কাজল দাউৰি আহি আছে তো কেনে লাগছি হে দাউৰি ভাল লাগছি হে চাওঁ মুখখন চাই এইফালে তো এই কাজলে দাউৰি আহি আছে হাতত কিবা খোৱা বস্তু লৈ আহি আছে তো এতিয়া সেই জিৰণি ঘৰটোত যাই ৰ'ম চ' গাইছ ফাইনেলি জিৰণি কোঠাটো পালোঁ আহি আৰু ইয়াতে অলপ বহিছোঁ আৰু ইমান সুন্দৰ বতাহ মাৰি আছে নহয় মানে ৰ'দো নাই বৰষুণো নাই একদম বহুত আচ্ছা মৌচম হে মানে কি ক'ম আৰু খুব সুন্দৰ পৰিৱেশ আৰু এতিয়া আমি ইয়াতে বহি লৈ মানে কিবা অলপ খাই লওঁ কি আনিছে চা উলিয়াই লওঁ ভাগৰ লাগছে আৰু ইমান ঘাম ওলাই গৈছে কাৰণ চাইকেল চলাই আহি আছোঁ আৰু এইটো এনাৰ্জি ড্ৰিংক এটাই লৈ আহিছোঁ কাৰণ মালটো নাই না আছে বাৰু তথাপিও এটাই লৈ আহিছোঁ দে আৰু এয়া ওচৰত এইটো জিং আছে জিং চিপছ তো এতিয়া এয়া খাই লওঁ চ' গাইছ এয়া এনাৰ্জি ড্ৰিংক মই খাই লওঁ প্ৰথমে তাৰপিছত ইয়াক দি দিম কাৰণ এইটোত অলপমান মানে পেপচি টাইপৰ লাগে তাৰ বাবে মই বেছি নাখাওঁ সেইটো কাৰণে ইয়াক এটাই আনিব দিছোঁ মই বেছি নাখাওঁ বাৰু অলপ খাই লওঁ তাৰপিছত ইয়াক দিম
মানে গলটো অলপ বেলেগ সুৰসুৰি লগাই দিয়ে। আৰু আজি প্ৰথম খাইছোঁ এইটো। আৰু এতিয়া ই অলপ শাক ইয়াতে শাক, তো এতিয়া ই কাজলে অলপ খাই ল'ব। এয়া পূৰা একদম কেনেকুৱা লাগিছে? ঠাণ্ডা ভৰা নাই অলপ। তো এতিয়া কাজলে খালা আৰু এয়া চিপছ দুটা আছে, তাত অলপ মোক এটা দি আৰু এটা পলিথিন আৰু বটল নাপালে লৈ যাব লাগিব। আৰু এখন হাতৰে কেমেৰা ধৰি ধৰি হাত বিষাই গৈছে। এতিয়া বেক কেমেৰা কৰি লৈ ইয়াতে অলপ থৈ লৈ খাম। চ' গাইজ এয়া বিংগো এতিয়া খোৱাৰ জেট লাগিব। এইফালে আগতে এই এটা জিং আৰু এটা বিংগো, মানে উল্টা পুল্টা হৈছে, সেইটো বাদ দিয়ক। একেলগে খাম আৰু কাৰ ফাৰ্ষ্ট হয় চাই লওঁ। 1 2 3 ষ্টাৰ্ট। হৈ গ'ল হৈ গ'ল। চ' গাইজ দেখা পালে মই হাৰিলোঁ, মানে বেছি নাই অলপমানেই আছে। তোৰ অলপ কম আছিল নেকি? তো বৰ বেয়া লাজত পৰিলোঁ, মানে মই হাৰি গ'লোঁ। জিকিলে আৰু বেছি নাই, 2 টুকুৰমান আছিলে। এইটো চাব। ফাইনেলি হাইডাৰ ৰেডি হৈ গ'লোঁ। আৰু এতিয়া আকৌ মানে এইফালে একদম পূৰা নদীৰ পাৰলৈ গৈ আছোঁ। তো চাই থাকক। এতিয়া আমি ফুটবুটিত উঠিম। এইপিনে এখন ফুটবুটি খালী হৈ আছে, কোনো মানুহ নাই, সেইটো কাৰণে উঠিম। আৰু ক'ত আছে? অঁ এটা আছে, একো নাই, উঠবা দিব না, উঠবা দিলেই হ'ল আৰু নেকি? উঠিছে আৰু আছে একবাৰ। এয়া ফুটবুটি এইখনত এই পানী সজিব লাগিব, পানী সজিব লাগিব, মানে পেণ্ট পিন্ধি আহিছোঁ, সেইটো কাৰণে অলপ অসুবিধা। তথাপি উঠ। কেনেকৈ উঠো? চ' গাইজ ফাইনেলি এয়া ফুটবুটিৰ ওপৰত উঠিলোঁ। কেনে লাগিছে? কেনে এক্সপিৰিয়েঞ্চ? তো ফাৰ্ষ্ট টাইম ফুটবুটি চলা ফুটবুটিত নহয়, নচলা ফুটবুটিত উঠছোঁ। আৰু ইয়াৰ মাজৰ পৰা এটা ভিউ চাওক, কি মজা ভিউ। পাওঁ এইটো ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লগা। আৰু এইটো এতিয়া আমি ফুটবুটিৰ ওপৰত, আৰু ওপৰত উঠিব পাৰি নেকি? নৰাবে ভয় লাগে। তো চাওক এতিয়া আমি ফুটবুটিৰ ওপৰত উঠিলোঁ। তাৰ পৰাই ভাবি আহিছিলোঁ উঠিম বুলি, আৰু ফাইনেলি এতিয়া উঠিলোঁ। কেনে লাগিছে? কিবা কবি না? আহিব লাগে নালাগে? আপোনালোক সকলো আহিব। মই ভাড়া মাৰিম নেকি? মই ফুটবুটি ভাড়া মাৰিম। তো গাইজ বৰ্তমান ফুটবুটিৰ একদম টপত, মানে ওপৰত আছোঁ। একদম মজা এক্সপিৰিয়েঞ্চ। আৰু এয়া চাওক কি সুন্দৰ ভিউ। তো গাইজ আজি ফুল মজা আহি গ'ল। আৰু এতিয়া দেৰিয়ে হ'ল, প্ৰায় 12:30 1 এনেকুৱা কিবা হৈ গৈছে, গম নাপাওঁ কিমান হৈছে। আৰু আজি মানে ফুল মজা পালোঁ। আৰু এতিয়া ইয়াৰ পৰা যাওঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং এণ্ড